নমস্কাৰ সকলোলৈকে শুভ সন্ধ্যা জনাই পুনৰবাৰ আপোনালোকৰ মাজলৈ এটি কবিতা পাঠ লৈ আহিছোঁ। শ্ৰদ্ধাৰ কবি নীলমণি ফুকনদেৱৰ কবিতা, কবিতাৰ শিৰোনাম ধনশিৰি পাৰ হ'লেই পথাৰ। ধনশিৰি পাৰ হ'লেই পথাৰ, আৰু কিবা এটা জীয়া মাছ নে জীয়া কচৰ গোন্ধ। জুইয়ে পুৰা কহুৱাত শালি জালি বতাহৰ হাঁহি, নে ছোৱালীবোৰৰ মাত। ডিঙিত নীলশিখাৰ দীঘলীয়া পিন্ধি সেতুলোকা চৰাইটোৱে সেতুলোক কৰে দূৰত। হাত মেলিলেই জিলিমিলিৰ কিনো হাইতাল। ধন্যবাদ।